সকলোকে আসাম টিপস ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বৰ্তমান অসম চৰকাৰৰ আণ্ডাৰত যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে তেওঁলোকে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত যিসকলে অনলাইন কৰি আছে সেই অনলাইনৰ ক্ষেত্ৰত আমি বহু কিছু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। এইখিনিতে আমি সচৰাচৰ দেখা পোৱা এটা অসুবিধা হ'ল যে আপুনি যেতিয়া অনলাইন কৰিব সেই অনলাইন কৰাৰ সময়ত পান নাম্বাৰটোৰ বাবে আপুনি আপোনাৰ যি এড্ৰেছ ফিল আপ কৰিব লাগে যি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ আপুনি ফিল আপ কৰিব লাগে সেই পান নাম্বাৰটো নথকাৰ বাবে আপুনি আপোনাৰ এড্ৰেছটো ফিল আপ কৰিব পৰা নাই আৰু প্ৰচেছটো আগবঢ়াব পৰা নাই। গতিকে আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম যে আপোনালোকে সেই যি পান নাম্বাৰ আপডেটৰ যি সমস্যা আমি সেই সমস্যা কেনেকৈ সমাধান কৰিম। পোনপ্ৰথমে আপুনি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত যাব আৰু ৱেবছাইটত যোৱাৰ পাছত বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনৰ যিটো অপশ্যন আছে সেই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব যে আপোনালোকৰ যিটো প্ৰফাইল আছে সেই প্ৰফাইলত আপোনাৰ পান নাম্বাৰটো আপডেট হৈ আছেনে নাই। যদি আপোনাৰ পান নাম্বাৰটো আপডেট হৈ থকা নাই তেনেহ'লে আপোনাৰ যি এড্ৰেছ বা আপুনি প্ৰফাইলটো যেতিয়া এডিট কৰিব তেতিয়া এডিট কৰোঁতে আপুনি অসুবিধাৰ সন্মুখীন হ'ব। ইয়াৰ বাবে পোনপ্ৰথমে আপোনালোকৰ যিটো পান নাম্বাৰ আছে সেই পান নাম্বাৰটো আপোনাৰ ফিন আছামৰ যি পাৰ্চনেল ডিটেইলছ আছে সেই পাৰ্চনেল ডিটেইলছত আপোনালোকৰ পান নাম্বাৰটো আপ টু ডেট হৈ থাকিব লাগিব। যদি আপোনালোকে অলৰেডি ফিন আছামত লগ ইন কৰিছে তেনেহ'লে FinAssam.in যাব আৰু যি এমপ্লয় লগ ইন অপশ্যন আছে সেই লগ ইন অপশ্যনত গৈ আপোনালোকে প্ৰথমতে লগ ইন কৰি ল'ব। ফিন আছামত লগ ইন কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব কেইবাটা অপশ্যন তাত থাকিব আৰু তাত এটা নতুনকৈ অপশ্যন ইনক্লুড হৈছে, সেইটো হ'ল এমপ্লয় ডিটেইলছ চেঞ্জেছ। গতিকে তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰৰ বাৰখনত দেখিবলৈ পাব যে পান নাম্বাৰ বুলি তাত এটা অপশ্যন আছে, আপুনি সেই অপশ্যনটোত ক্লিক কৰিব। যিহেতু মই যিটো ভিডিঅ' বনাবৰ কাৰণে ID ব্যৱহাৰ কৰিছোঁ সেই IDটোত অলৰেডি পান নাম্বাৰটো আপলোড হৈ আছে। যেতিয়া আপোনাৰ তাত পান নাম্বাৰটো আপলোড হৈ নাথাকিব তেতিয়া আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ প্ৰথমতে পান নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, তাৰ পাছত আপোনাৰ পান নাম্বাৰটোৰ যি ফটো সেই ফটোখন আপুনি আপলোড কৰি ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰাৰ পাছত আপোনালোকৰ সেই যি আপলোড কৰিলে সেইটো DDO ফালৰ পৰা অৰ্থাৎ আপোনালোকৰ ব্লকৰ ফালৰ পৰা সেইটো এপ্ৰুভ কৰিব লাগিব। প্ৰথমতে আপোনালোকে আপোনাৰ পান নাম্বাৰটো এণ্টাৰ কৰিব, তাৰপিছত আপোনাৰ পান নাম্বাৰ যিটো ফটো আছে সেই ফটোখন আপলোড কৰিব আৰু আপলোড কৰি আপুনি লগে লগে আপোনালোকৰ ব্লকৰ লগত যোগাযোগ কৰিব। যদি ISৰ লগত আছে আপোনালোকে ISৰ লগত যোগাযোগ কৰিব, আপোনালোকৰ এপ্ৰুভেলটো লগে লগে হৈ যাব। আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া আপুনি ফিন আছামত আপোনাৰ পান নাম্বাৰটো আপলোড হৈ যাব আৰু DDO ফালৰ পৰা যেতিয়া একচেপ্ট কৰিব, একচেপ্ট কৰাৰ পাছত আপোনালোকে দেখিছে যে আৰোগ্য নিধিৰ এটা টোল ফ্ৰী নাম্বাৰ হেল্পলাইন নাম্বাৰ আছে 180030933945। আপুনি সেই নাম্বাৰত কল কৰিব লাগিব আৰু কল কৰি আপুনি তেওঁলোকক জনাব লাগিব যে পান নাম্বাৰটো আপোনাৰ আপলোড হৈ নথকাৰ বাবে আপোনাৰ প্ৰফাইলটো আগবাঢ়িব পৰা নাই আৰু তেওঁলোকৰ ফালৰ পৰা সেই যি পান নাম্বাৰ তেওঁলোকে আপোনাৰ প্ৰফাইলত আপডেট কৰাই দিব। কিন্তু তাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনাৰ পান নাম্বাৰটো ফিন আছামত আপলোড হৈ থাকিব লাগিব, তেতিয়াহে আপোনাৰ পান নাম্বাৰটো আৰোগ্য নিধিৰ যি প্ৰফাইল আছে সেই প্ৰফাইলত এড কৰিব পাৰিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ আসাম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই আৰোগ্য নিধিৰ লগত যদি বেলেগ কিবা অসুবিধা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।